সকলোলৈ নমস্কাৰ। কিছু ব্যতিক্ৰমৰূপে আয়োজন কৰা আমাৰ ৰঙালী বিহুৰ ৰূপালী জয়ন্তী বৰ্ষটিৰ আজি হৈছে চতুৰ্থ দিন আৰু চতুৰ্থ দিনৰ প্ৰথম কাৰ্যসূচী আছিলে ধৰণী সেউজকৰণ। এই কাৰ্যসূচীটোৰ উদ্দেশ্য আছিলে 1000টা গছৰ পুলি বিতৰণ। গছৰ পুলি বিতৰক হিচাপে আমি আমন্ত্ৰিত কৰি আনিছিলোঁ মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰী মুকুট কাকতি দেৱ ছাৰক। আৰু তাৰ ঠিক পিছতেই বিশিষ্ট ইউটিউবাৰ নীলোৎপল চলিহাদেৱে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে। বাৰেৰহণীয়া এই সাংস্কৃতিক শোভাযাত্ৰাটোত আমাৰ গাঁৱৰ প্ৰায় সকলো ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। আমাৰ গাঁওখনত প্ৰায় 1952 ঘৰ ভিন্ন সম্প্ৰদায়ৰ ব্যক্তিয়ে একেলগে বসবাস কৰে। ইয়াৰ ভিতৰত কোচ, ব্ৰাহ্মণ, নাথ, বড়ো, বঙালী সম্প্ৰদায়ৰ লোক ইত্যাদি প্ৰথমবাৰে উল্লেখযোগ্য। বহাগ মানেই হৈছে হেঁপাহ, সকলোৰে কুকুৰৰ আকাংক্ষিত বাস্তৱ। প্ৰকৃতিয়ে 9 সাজেৰে নিজক সজায়, কুলিৰ মাতত ছিটিকি পৰে হেঁপাহ। প্ৰকৃতিৰ ৰূপৰ চমক বিয়পি পৰে সৰ্বাত্তে। এনেহেন বতৰত কোন এনে আছে যাৰ দেহত নজ্বলে বহাগৰ জুই, আৰু এই বহাগৰ জুইতে দহি আজি আমি আটাইবোৰ একেলগ হৈ ওলাই আহিছোঁ। আমি সকলোৱে অতি আগ্ৰহেৰে এই দিনটোৰ বাবে বাট চাই আছিলোঁ। অৱশেষত এই দিনটো আহিল আৰু আমি সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ শোভাযাত্ৰাটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিবলৈ। আমাৰ গোটেই গাঁওখনৰ মাজেৰে শোভাযাত্ৰাৰ দলটো আগবাঢ়ি গৈ অৱশেষত পুনৰ সংঘৰ বাকৰিত আহি উপস্থিত হ'লহি। তাৰপিছত সকলোৱে কিছু সময় জিৰণি ল'লে। যিহেতু মহাপ্ৰসাদৰ ব্যৱস্থা কৰা হৈছিল, মহাপ্ৰসাদো খালে। শোভাযাত্ৰাৰ গোটেই পথছোৱাত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা আমাৰ কৃষ্ণগোসাঁই হৈছে এইজন। আৰু কৃষ্ণৰো পৰিত্যাগ কৰি বৰ্তমান সেই হস্তীৰ ওপৰত বিচৰণ কৰাত ব্যস্ত। ইয়াৰ পিছত ৰূপালী জয়ন্তী উপলক্ষে ৰচিত এটি সমবেত সংগীতৰ দ্বাৰা মুকলি মিটিঙৰ আৰম্ভণি কৰা হ'ল। আমাৰ বিহুখনে 25টা বছৰ পাৰ কৰা হেতুকে ৰূপজ্যোতি নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয় আৰু ইয়াৰ লগে লগে বিভিন্ন অনুষ্ঠানসমূহো সমানে চলি যায়। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ কৃষ্ণমন্দিৰ চুতীয়াদেৱো আহি ইতিমধ্যে উপস্থিত হয় আৰু তেখেতৰ চাহ জলপানৰ ব্যৱস্থা আমাৰ ঘৰতেও কৰা হয়। আৰু এই সুযোগতেই তেখেতৰ লগত কথা পতাৰ আৰু চাহ চিনাকি হোৱাৰ সুবিধাকণো লাভ কৰোঁ। কৃষ্ণমন্দিৰ চুতীয়াদেৱক মঞ্চলৈ আদৰি অনাৰ লগে লগে তেখেতক এখন ফুলম গামোচা আৰু এটা ফুলম জাপিৰে সম্বৰ্ধনা জনোৱা হয় আৰু তাৰ লগে লগে তেখেতৰ সংগীতানুষ্ঠানৰ আৰম্ভণি কৰে। তাৰ মাজতে এই ল'ৰাবোৰৰ উদ্দাম নৃত্যই গোটেই অনুষ্ঠানটোতেই যেন ৰহণ সানে। আমি আটাইয়ে ধৰ ফূৰ্তি কৰিলোঁ আৰু খুব নাচিলোঁ। ইমান ধুনীয়া অনুষ্ঠান এটা আমাক উপহাৰ দিয়াৰ বাবে কৃষ্ণমন্দিৰ চুতীয়াদেৱলৈ বহুত ধন্যবাদ। ৰাতিপুৱা প্ৰায় 3:30 বজাত অনুষ্ঠানৰ সামৰণি মাৰে আৰু তাৰ লগে লগে আমাৰ ৰূপালী জয়ন্তী বৰ্ষটিৰ সকলো কাৰ্যসূচী সুকলমে পৰিসমাপ্তি ঘটে। ইমানেই। ভিডিঅ'টো যদি ভাল পালে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বাই বাই।